এভৰিৱান সকলোকে নমস্কাৰ জনাই আমি অসমীয়া ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কণবিলাহী আৰু কচুথুৰিৰ এখন জ্বলা ভাজি বনাবৰ কাৰণে লৈছোঁ। এয়া মই প্ৰথমেই কণবিলাহীকেইটা ছিঙি লৈছোঁ। কণবিলাহীকেইটা ঘৰতেই লাগিছিলে। এয়া মোৰ কচুথুৰি আৰু কণবিলাহীখিনি ছিঙা হৈ গ'ল। এতিয়া মই কচুথুৰিখিনি 10 মিনিটমানৰ কাৰণে ওপৰৰ বাকলিটো গুচাই পানীত তিয়াই ৰাখিম। আৰু এইফালে মই মছলাখিনি ৰেডি কৰি ল'লোঁ। এয়া মছলাখিনি মই প্ৰথমতে 1 চামুচ ধনিয়াৰ গুড়ি লৈছোঁ, সৰু চামুচেৰে 1 চামুচ জালুকৰ গুড়ি লৈছোঁ, 1 চামুচ জিৰা গুড়ি, 1 চামুচ হালধি, নিমখ আৰু 1 চামুচতকৈ অকণমান কম গৰম মছলা লৈছোঁ। লগতে 2 পিচ সৰু সৰু মাছো লৈ লৈছোঁ। এইফালে মই এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি ৰাখিছোঁ। লগতে 6-7টামান জলকীয়া ফালি লৈছোঁ, 2 খিলা তেজপাত, 1 চামুচ আদা নহৰু খুন্দা আৰু এয়া কণবিলাহীকেইটা ধুনীয়াকৈ ধুই ল'লোঁ আৰু লগতে 6-7 খিলামান মই মচন্দৰীৰ পাত লৈছোঁ। 10 মিনিটমান সময় পানীত তিয়াই ৰখাৰ পিছত মই কচুথুৰিখিনি এটা ফুটা থকা গামলালৈ টুকি ল'লোঁ। মই এখন কেৰাহী পাতি লৈ তাত জোখমতে তেল দি দিছোঁ। এয়া তেলখিনি গৰম হোৱাত মই ইয়াত 2 খিলা তেজপাত আৰু কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান সময় ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজখিনি অকণমান সময় ভাজি লৈ ইয়াত মই কাটি ৰখা জলকীয়াকেইটা দি দিম। লগতে 1 চামুচ হালধি গুড়িও দি দিছোঁ। ইফালে 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি দি দিম। এতিয়া ইয়াত ধুই ৰখা কণবিলাহীকেইটাও দি দিম মই। লগতে 1 চামুচ নিমখ দি দিম। এইখিনি অকণমান সময় লৰাই লৰাই ভাজি ল'ম। এইখিনি এখন ঢাকনিৰে ঢাকি ৰাখিম যাতে বিলাহীখিনি ভালদৰে গলি যায়। এয়া মই 2 মিনিটমান ঢাকি ৰখাৰ পিছত এবাৰ লৰাই দিছিলোঁ মাজতে, এতিয়া আকৌ এবাৰ লৰাই দিছোঁ। এয়া বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। ইয়াত আমি এতিয়া কাটি ৰখা কচুখিনি দি দিম। এতিয়া কচুথুৰিখিনি ভালদৰে লৰাই অকণমান সময় ভাজি লৈ ইয়াত মই ধুই ৰখা মচন্দৰীৰ পাতকেইখিলাও দি দিছোঁ। মচন্দৰীৰ পাতকেইটামান কচুথুৰি ভাজিত দি দিলে কচুথুৰি ভাজিখন খাবলৈ টেষ্টি হোৱাৰ লগতে ইয়াৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলায়। আপোনালোকেও কেতিয়াবা কচুথুৰি ভাজি বনালে ইয়াত মচন্দৰীৰ পাতকেইটামান দি খাই চাবচোন। এতিয়া মই এখন ঢাকনিৰে এইখিনি ভালদৰে অকণমান সময়ৰ কাৰণে ঢাকি ৰাখিলোঁ। 2 মিনিটমান সময়ৰ পাছত আকৌ এবাৰ উদঙাই চালোঁ। কচুথুৰি ভাজিখন অলপ অলপ সিজিছে। ইয়াত মই এতিয়া অকণমান পানী দিব লাগিব। এয়া মই এটা পানী খোৱা গিলাচেৰে 1 গিলাচ পানী দি দিছোঁ। এইখিনি অকণমান সময়ৰ পিছত উতল অহাত মই ইয়াত মাছ 2 পিচো দি দিছোঁ। ইয়াত আচলতে গৰৈ মাছ, শ'ল মাছ তেনেকুৱা ধৰণৰ মাছবোৰ দিলে খাবলৈ বেছি টেষ্টি হয়। মোৰ ওচৰত সেয়া মাছ নাছিলে কাৰণে এয়া মাছকে দিছোঁ। আপোনালোকে গৰৈ মাছ বা অন্য মাছৰ লগতো এইখন ভাজি বনাই খাই চাব পাৰে। এয়া দেখিছেনে 15-20 মিনিটমান সময় কম জুইত উতলোৱাত এয়া মোৰ কচুথুৰি ভাজিখন ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই একেবাৰে শেষত ইয়াত 1 চামুচতকৈ অকণমান কম গৰম মছলা আৰু সৰু চামুচেৰে 1 চামুচ জালুকৰ গুড়ি দি দিছোঁ।
জালুকৰ গুড়িখিনি একেবাৰে শেষত দিলে জালুকৰ গোন্ধটো বৰ ধুনীয়াকৈ ওলাই থাকে। এতিয়া মোৰ ভাজিখিনি ধুনীয়াকৈ খাব পৰাকৈ ৰেডি হৈ গ'ল। এতিয়া মই এটা বাতিলৈ এইখিনি লৈ ল'ম। এয়া মোৰ কণবিলাহী দিয়া কচুথুৰি ভাজিখন ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ থাকিল।